হেল্ল' গাইজ, কি খবৰ? আজি চিকেন মই কেনেকৈ বনাওঁ আপোনালোকক দেখুৱাওঁচোন আহক। ভালকৈ বনাব নাজানো, তথাপিতো মই কি ধৰণে চিকেন বনাওঁ আপোনালোকক দেখুৱাওঁ বুলি ভাবিলোঁ। তেনেহ'লে আহকচোন আমাৰ কিটচেনটোলৈ আমি যাওঁ। মই কেনেকৈ চিকেন বনাওঁ আপোনালোকে চাওকচোন বাৰু। আপোনালোকে কি ধৰণে বনাই ক'বচোন দেই। এয়া প্ৰথমতে গেছটো জ্বলাই কেৰাহীখন পাতি ল'লোঁ। কেৰাহীখন গৰম হ'লত তেলখিনি ঢালি দিলোঁ। ঢালি পেলাই তেল গৰম হোৱাৰ মাত্ৰকে প্ৰথমতে আলুখিনি ফ্ৰাই কৰি ল'লোঁ। আলুখিনি ফ্ৰাই কৰি ল'লোঁ। তাৰপিছত এটা বাচনত মছলা চছলা সানি চিকেনখিনি থৈ দিছোঁ। ইফালে আলু ফ্ৰাই কৰি আছোঁ, এইফালে চিকেনখিনি থৈ দিছোঁ। আলু ফ্ৰাই কৰি হ'ল আলুখিনি কাঢ়ি লৈছোঁ। আলু ফ্ৰাই কৰা কেৰাহীখনত অলপ তেল দি দিছোঁ। দি পেলাই দুটা মিডিয়াম চাইজৰ পিঁয়াজ কাটি থৈছিলোঁ। পিঁয়াজখিনি দি দিছোঁ তেলত। পিঁয়াজখিনি অলপ ভাজি ল'ব খুজিছোঁ। অলপ গল্ডেন কালাৰ অহালৈকে পিঁয়াজখিনি অলপ ভাজিম। পিঁয়াজখিনি ভাজি আছোঁ। এতিয়া দুটা তেজপাত দি দিছোঁ। তেজপাত দুটা দি অলপ লৰাই আছোঁ। ইফালে আপোনাৰ আদা নহৰু অলপ থেতেলিয়াই থোৱা আছিলে, সেয়া আপোনাৰ দি দিছোঁ। পিঁয়াজখিনি গল্ডেন কালাৰ আহিলতে দি দিছোঁ আদা নহৰুখিনি। দি অলপ লৰাই দিছোঁ। এতিয়া বিলাহী কাটি থোৱা আছিলে, কাটি থোৱা বিলাহীখিনি দি দিছোঁ। দি পেলাই অলপ বিলাহীখিনি গলালৈকে ভাজিলোঁ। বেছি গলিবলৈ নিদিওঁ, অলপ গলালৈকে ভাজিম। বিলাহীখিনি দেখিছেনে? অলপ গলিছে। এতিয়া আপোনাৰ মছলা দি দিছোঁ। মিট মছলা, চিকেন মছলা, জিৰা গুড়ি, ধনিয়া গুড়ি, আপোনাৰ অলপ ৰেড চিলি পাউডাৰ, গোটেইখিনি মছলা, আপোনাৰ গৰম মছলা, চব মছলা আপোনাৰ ইয়াত দি দিলোঁ। দি পেলাই চব মছলা দি অলপ লৰাই দিছোঁ। আনহাতে অলপমান বাটাৰ দি দিলোঁ। বাটাৰটো ভিডিঅ' কৰিবলৈ নহ'লে বাটাৰখিনি দিলোঁ। দিয়াৰ পিছত তেলখিনি ওপৰলৈ অহাৰ পাছত চিকেনখিনি দি অলপ লৰাই দিছোঁ। লৰাই আছোঁ। আৰু অকণমান চয়া চচ দি দিছোঁ। চয়া চচ দিলে মই ভাল পাওঁ খাই, সেইটো কাৰণে দি দিছোঁ। আপোনালোকে হয়তো নিদিবও পাৰে চয়া চচ, মই কিন্তু দি দিওঁ অকণমান ভাল পাওঁ কাৰণে। লৰাই দিছোঁ। তেলখিনি যেতিয়া ওপৰলৈ উঠি আহিলে মাংসখিনিৰ পৰা, তেতিয়া ফ্ৰাই কৰি থোৱা আলুখিনি দি দিলোঁ। দি পেলাই অলপ লৰাই দিছোঁ। দেখিছেনে? তেলখিনি মাজে মাজে ঢাকি লৰাই আছোঁ। যেতিয়া তেলখিনি ওপৰলৈ উঠি আহিলে, গৰম পানী কৰি থোৱা আছিলে, সেই গৰম পানীখিনি আপোনাৰ মাংসত দি দিলোঁ। মাংস থোৱা বাচনটোতে আপোনাৰ খালী গৰম পানী দি দিছোঁ দেই। মছলা চছলা তাত লাগি আছিলে যে, দি দিছোঁ। অকণমান গৰম পানী বেছিকৈ দিছোঁ, কাৰণ উতল আহিব লাগিব যেন। আনহাতে গৰম মছলা অলপ তিয়াই পেলাই পিচি থোৱা আছিলে, দি দিছোঁ। ডালচেনি, ইলাচি, লং তিয়াই থোৱা আছিলে, খুন্দি পেলাই দি দিলোঁ। দেখিছেনে? হৈছেগৈ আৰু অকণমান বাকী। আমাৰ চিকেন ৰেডি হৈ গ'ল। অকণমান ধনিয়া দি দিম, হৈ গ'ল।